हेलो फ्रेंड्स इतना राति এটা বাজিছে মই ওলাইছো গুৱাহাটী যাবলৈ সৰু বাইদেউৰ ঘৰলৈ অলপ দিনৰ আগত যে বিয়া হৈছিলে আপোনালোকে ব্লগটো চাইছে হপায় সো অলপ কামো আছে সেইটো কাৰণেও যাওঁ ব্লগটো কেনেকুৱা হয় আপোনালোকে ক'ব তাকে কাৰণ যিমানে যি নহয় এতিয়া লকডাউন খুলিছে সো ওলাই গৈছোঁ এতিয়া ব্লগ এটা বনাওঁ আৰু লকডাউনৰ কাৰণে বাইদেউৰ ওচৰত যাব নোৱাৰিছিলোঁ সো আপোনালোকে চাই থাকিব ব্লগটো থেংক ইউ সো ফ্ৰেণ্ডছ আমি এতিয়া বস্তু লোডিং কৰি আছোঁ বাইদেউৰ ঘৰলৈ যাওঁ তাৰপৰা মোৰো অলপ কাম আছে গুৱাহাটীত আপোনালোক কৈছোৱে যেনেকৈ তো কাম চাম কৰি বাইদেউৰ ওচৰত সোমাই পেলাই আমি আহিম চ' এনেই সৰুকৈ ব্লগ এটা বনাই দিলোঁ বুলি ভাবিলোঁ এনেই বনাই দিম আৰু আমি এতিয়া চব হৈ গ'ল এতিয়া ইয়াৰ মাজতে ডানলপ এটা পাৰি আমি হৈ যাম আৰু যিকেইটা বেক চাইডে যাওঁ চ' ব'লক আমি যাত্ৰাটো আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ এতিয়া আমি তেলটো ভৰাই লোৱা হ'ল ৰিলায়েন্সত এতিয়া আমাৰ গাড়ী চলা সম্পূৰ্ণ চ' আমি এতিয়া গৈ থাকোঁ আপোনালোকক বাটে বাটে দেখাই যাম যিমান পাৰোঁ ধন্যবাদ ফ্ৰেণ্ডছ আমি যোৰহাট পাৰ হৈছোঁ ডিষ্ট্ৰিক্টটো ৰাতিপুৱা হ'বলৈ ধৰিছে আৰু যিমান পাৰোঁ আপোনালোকক দেখাই থাকিম লাহে লাহে গৈ আছোঁ আৰু পাৰ হৈ আহিছোঁ লাহে লাহে গৈ আছোঁ আৰু ৰাতিপুৱা হ'ল আৰু এইপিনে আমাৰ লগত মুন্না আছে গৈ আছোঁ আৰু লাহে লাহে দেখাই যাম আপোনালোকক চাই যাব ফ্ৰেণ্ডছ আমি গৈ আছোঁ এতিয়া লাহে লাহে আৰু যিমান পাৰোঁ ভিডিঅ' কৰি যাম আমি নুমলীগড় সোমাই আহিলোঁ ৰাতিপুৱা খুব এটা ধুনীয়া দৃশ্য তো চাই যাওক দেখাই গৈ আছোঁ তো ফ্ৰেণ্ডছ আপোনালোকে এয়া চাবলৈ পাইছে কাজিৰঙা স্পীড লিমিট এয়া দেখাই আছে কাজিৰঙা স্পীড লিমিট চ' এয়া চাই যাওক আপোনালোকে কাজিৰঙা স্পীড লিমিট কি বঢ়িয়া এটা স্পীড লিমিটত গৈ থাকিবলগীয়া হৈছে এনেকৈ গৈ থাকিলে যদি গুৱাহাটী যোৱা হয় আপোনালোকে এনেকৈ গৈ থাকিলে দুদিনৰ মানৰ আগতে ওলাব লাগিব তেতিয়া পাৰফেক্ট টাইমত পাই যাব একদম ধুনীয়া এটা পৰিৱেশ ৰাতিপুৱা পৰিৱেশ বহুত ধুনীয়া পৰিৱেশ এটা ফ্ৰেণ্ডছ আমি অকণমান ৰৈছোঁ এতিয়া তো এইপিনে আমাৰ দত্তদা আছে গাড়ী এয়া মাল নি আছোঁ চ' আপোনালোকক দেখাই যাম ফ্ৰেণ্ডছ এয়া মোৰ ভাইটি বাবু তো আমি গৈ আছোঁ আপোনালোকক দেখাই যাম যিমান পাৰোঁ লাহে লাহে গৈ আছোঁ আৰু ফ্ৰেণ্ডছ আমি এয়া বুঢ়ী আই মন্দিৰ পালোহি আমি এতিয়া ফুটটো লৈ লওঁ ফ্ৰেণ্ডছ আমি এতিয়া গৈ আছোঁ পূৰা বৰষুণ দিছে ফুট লৈ ল'লোঁ পূৰা ফুট লোৱাৰ লগে লগে বৰষুণ দিছে আৰু আমি এতিয়া লাহে লাহে গৈ থাকোঁ কাজিৰঙা মাজত আছোঁ এটা ধুনীয়া ৱেডাৰ নে কি কয় আপোনাৰ হে কি ধুনীয়া এটা ৱেডাৰ চ' ফ্ৰেণ্ডছ আপোনালোকে চাই থাকক ছাবস্ক্ৰাইব কৰি যাব লাইক কৰি যাব
বৰষুণৰ ৱেডাৰ কিবা এটা ভাল লাগে। আমি জখলাবন্ধা পালোহি, তো এতিয়া ইয়াতে কিবা এটা খাই লওঁ। সঞ্জীৱনী হোটেল, তো কিবা এটা খাই লওঁ। তাৰপৰা পুৰিটো খাম, পুৰি অৰ্ডাৰ দিয়া হ'ল। ফ্ৰেণ্ডছ, মই এতিয়া গাড়ী বেকত বহিছোঁ, বাবুক আগত দিছোঁ, বিন্দাছ শুই গৈছোঁ। তো অলপ শুই লওঁ। বিছনা সোমোৱাইছে এতিয়া, বহুত কষ্টত ঠেলা আজৰি হৈ গ'লোঁ বাইদেউ ঘৰত। এতিয়া লগৰ এজন আহি আছে আমাৰ গাঁৱৰে, চ' এইটো লগৰ আহি পালেহি, আমাৰ নিকু। এই মোৰ ইউটিউব ফেমিলি হাই কৰি দে। আমি যাবলৈ ওলালোঁ, এয়া বাইদেউ। চ' আমি যাওঁ, যোৱা যাত্ৰা আপোনালোকক দেখাই যাম। এয়া ওলাইছোঁ, বাই। আমি ওলালোঁ বাইদেউহঁতৰ ঘৰৰ পৰা যাবলৈ। এতিয়া গৈ থকা যাত্ৰাত বেছি নেদেখাওঁ, কাৰণ আহোঁতে দেখালোৱে। চ' আমি গৈ আছোঁ, যি পাৰোঁ তাকে দেখাই থাকিম আৰু। বাইদেউহঁতৰ পৰা ওলাইছোঁ। ইয়াৰে সাৱতিৰ ৱানা প্ৰেমৰ চুপাখনা, প্ৰেমৰ চুপাখনা, প্ৰেমৰ চুপাখনা। ইয়াৰ বাহিৰ সুৰ হোৱানা, সুৰেৰে দিয়ানা প্ৰেৰণা। ইয়াৰে সাৱতিৰ ৱানা প্ৰেমৰ চুপাখনা। গীতেৰে সুৰেৰে হিয়ানা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা। মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা। গীতেৰে সুৰেৰে হিয়ানা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা। মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা। মোৰ মন জোছনা হৃদয়ৰে হাসনা, তুমি মোৰ মন জোছনা হৃদয়ৰে
हंसना ফ্ৰেণ্ডছ বাইদেউ ঘৰৰ পৰা আহি পালোহি আৰু আজি ডে 2 মানে অহা দিনাখনে ভিডিঅ' কৰা নহ'ল ভাগৰ লাগিলে তো আজি ভিডিঅ'টো কৰি দিছোঁ এণ্ডিংটো চ' ভাল লাগিলে গৈ বাইদেউ ঘৰত আহি পালোহি ভালে ভালে আৰু ৰাতি আহোঁতে বেছি ভিডিঅ' কৰা নহ'ল কাজিৰঙাতে অলপ কৰিলোঁ আৰু কৰা নহ'ল চ' আপোনালোকে কেনেকুৱা পায় কি পায় আৰু মোৰ চুলিটো ইগন'ৰ কৰিব এইখিনি থাকিবই আৰু এনেকৈ যিমান দিন ৰাখোঁ চ' ভিডিঅ'টো কেনেকুৱা পায় তাৰ ওপৰত কমেণ্ট এটা দিব থেংক ইউ